পাঁচ সেকেন্ড মাত্র টাইম পালে কোনোবাই গেটখন মাৰিছে গাড়ী পুলিচো আহিছিলে আমাৰ ইয়াত আজি বাথৰুম পুলিচো আছিলে মোটামুটি দুখন মানুহে জয় শ্ৰীৰাম শ্লোগান দি মানে একদম ঘৰত বহুত বেয়াকৈ মানে কৰি যায় ইটা শিল মাৰি একদম গোটেই পাই বহুত ইটা শিল মাৰি যায় মাৰি ভেন পেট্ৰলো ঢালি দিলে ইয়াত চলাত সেইটো নোৱাৰিলে জ্বলাব তাৰপৰা এবাৰ ওলাই গৈছোঁ আমাৰ তামোলটো জ্বলাই পুৰা ভাঙি ফটকা চটকা ভাঙি ফটকা মাৰি থৈ পেচাব কৰি দিলে তাৰপৰা কিবা পইচা বাচি গ'ল সেইটো মানে বহুত অত্যাচাৰ কৰি আছে চব জয় শ্ৰীৰাম শ্লোগান আপোনাৰ ঘৰটো কিবা না ঘৰ সোমাব নোৱাৰিলে কিন্তু এতিয়া মাৰিছে গেটখন মাৰি দিলে মানে ডিফাৰেঞ্চত গেটখন মাৰি দিলে আৰু ছাৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল প্ৰশাসনৰ মানুহ থকাৰ পিছতো কেনেকৈ তেখেতসকলৰ আগত জয় শ্ৰীৰাম ধুলি দি এটাক কৰি সেইটো আমাৰ প্ৰশ্ন মদটো বহুত ডাঙৰ মদ তেখেতসকলে যিখিনি চেষ্টা কৰিছিল কিন্তু তেখেতসকলে যিখিনি মদটো কৰিছিল কিন্তু কোনো ধৰণৰ ৰেচপঞ্চ নিদিলে পুলিচ কম থাকিলে কিন্তু হয় তাৰ লগে লগে আমাৰ মানুহখিনিক লাঠি দি কোবাইছে ইহঁতৰ কি বুলি কয় চেষ্টা কৰিছিলে মই কিবা নাই কৰা বুলি কয় তেখেতসকলে ওলাই লৈ গৈছে কিন্তু আমাৰ গেটখন যদি মাৰি দিব নোৱাৰিলে মানে যেনেকৈ যিটো মুঠত ইটা লাঠি বাৰ হৈছে মোৰ দেউতা আৰু মা দেউতাৰ হাইৱেৰ পৰি গ'ল মই নাছিলোঁ মই ৰাতিপুৱা 4টা বজাত আহিছিলোঁ আৰু গোটেইখিনি ফুটেজ গোটেইখিনি আহিছে গোটেইখিনি আমি কালেক্ট কৰিলোঁ পুলিচক হেণ্ড অভাৰ কৰিলোঁ তাৰ মাজত আমি চাই পেলাই মানে কেনেকুৱা হৈছে কৈছে তাইখন নাই তাৰপিছত মাকক চৰাই ওলাই লোৱা মানে সেনেকৈ খেদি গৈছে তাৰপিছত ওলাই যাব হয় ফুটেজ চাই আমি ইনভেষ্টিগেশ্যন কৰি কোন আছে এটা এটাকে আমি টাৰ্গেট কৰা বুজি পাইছোঁ আমাৰ লগত কোনো সম্পৰ্ক নাই সম্পূৰ্ণ অলপ ডাঙৰ এটা ইছ্যু কৰি দিয়াৰ কাৰণে গম মানুহ নাথাকিলে তাকে এইখিনি নহ'লেও হয় মই নাথাকাৰ কাৰণে থাকলে আৰু পাল্লা তাতো সোমাৰ চেষ্টা কৰিলে কিন্তু মানুহৰ ভালা কৰি খেতি আকাৰে কৰাইছিল ৰাতিপুৱা ইয়াত মানুহ নাছিল লগটো খোলাই নাই এতিয়া